ইমানটো ইমোশনটো বুজি নাপাই যে কতিয়া নহয় এই কুমকুমৰ পৰা মানে 10 টকা এটা পাওঁ সেইকাৰণে খবৰদাৰ লোকেলৰ পৰা পইচা ল'ব নোৱাৰিবা আৰে কিয় নলম কষ্ট নকৰিব তাৰ পৰা মুঠতে পইচা ল'ব নোৱাৰিব আপুনি চিধা কথা ক'লে হ'বনে অ' কুমকুম কুমকুম ইমানটো ইমোশনটো বুজি নাপাই যে কতিয়া অ' কুমকুম ৱাও এই তুমি 10 টকাটো মোক নিদিলাই দেখোন দিম দৰমহা আহিলে তুমি দেখোন দিম বুলি কৈছিলা দৰমহাটো আহিলে বোলে দিয়ক তেতিয়ালৈকে নহ'ব মোক এতিয়াই লাগিব নহয় পইচাটো দিয়াচোন দিয়া পইচাটো ঐ ক'ত লৈ গ'ল আকৌ চাহ এই তই সঁচাই দোকান ধ্বংস কৰিবলৈকে আৱিৰ্ভাৱ হৈছ কুমকুমাই 10 টকাত দিলে আপোনাৰ দোকান ডেভেলপ হ'ব আৰে বিজনেছত 1 টকাৰ পৰা হিচাপ কৰিব লাগিব মই মিলাই দিম বুলি কৈছো নে নাই কেনেকে মিলাবি আপুনি মই কি পিন্ধি আহিছো আজি ৰঙা সেই গছৰ ফুল কেনেকুৱা ৰঙা সব মিলি আছে নে আছে। মই মিলাই দিম দুষ্টি মই মিলোৱাত বহুত ভাল গাখীৰ অকণ খাবা ঠাই কৰ কি কথা কালি গণেশগুৰি বজাৰ পৰা 50 টকা দি কিনি আনিছো তই চিধা হ যদি সোনকালে হয় কিন্তু দেই কৈ দিছো কিন্তু মোক কোনটো এংগুলৰ পৰা বেকা দেখিলো আংকুল তই যে মোক যে আংকল আংকল বুলি মাত মই তোৰ কোনটো দেউতাৰৰ ভায়েক আমাৰ দেউতাতকৈ কিজানি আপুনি 2 বছৰমান ডাঙৰহে হ'ব নিজে একেবাৰে পানী কেঁচুৱা আমিনো কি জানো লক্ষীমপুৰত চাগে বিয়া বাৰু পাতি ল'ৰা ছোৱালী ঘৰত থৈহে আহিছ চাগে চাহ হ'ব নি দাদা হ'ব 30 টকীয়াটো আছে এই চাহ 10 টকাহে হ'ব দিয়ক 10 টকা দিব এইটো নহ'ব 30 টকাটো লাগিব সেই 30 টকা মান দিবলৈ নাই 10 টকা দিবনে 20 টকা দিব বহক সেই নাখাওঁ যা তহঁতৰ ইয়াত কোনে খায় কাষ্টমাৰ খেদিলি নে নিজে কৈছে মই নাই খেলা নিজে কৈছে এইটোৰ লগত ঐ তুমি মুগদানৰ লগত কিয় ইমান কাজিয়া কৰি থাকা মই কাজিয়া কওঁ কিবা এটা ভাল লাগে কাজিয়া কিন্তু এই কটীয়া আংকুলটোৱে মোক অকল দম দি থাকে এনেকে দম দি থাকিলে মই সহ্য নকৰিম নহয় এই কি সহ্য নকৰ বাহাচোন বাহা এই মোৰ কথাটো শুনা শুনি আছো কানে মুখখন ওলোৱা নুখোলো মই দাম বঢ়ালেও মোৰো দাম কমালেও মোৰো আৰে তই একচুৱেল দামটো নললি কিয় কটীয়া মাজত কম মোৰ দোকান মই মাত দিমে এখন দোকান 50% মোৰ দমবুৰু নাপায় নহয় ডাঙৰ লগত এনেকৈ কথা পাতিবৰ কাৰণে কটীয়াটো বুঢ়াটো চৰম নাইকিয়াটো নেচাও তো মোক মই যদি বুঢ়া তই কি পানী কেঁচুৱা পানী কেঁচুৱা বাইদেউ মোৰ কাম বন কৰি হৈ গ'ল অথনি তই কিহৰ কাৰণে তোৰ কাণত চুবলৈ দিছিলি মোক কাণফুলিটো চাব দিছিলো মেটেলটো তোৰ মেটেলটোৰ কাৰণতে মোৰ কেৰেক্টাৰ মেটেলটোত দাগ লাগি গ'ল খাইটো চাই আছো তোকো মই কি কেৰেক্টাৰ তই কাণফুলিবোৰ পিন্ধি পেলাই থানালৈ নাহিবি নহ'লে অংক বেলেগ কৰি দিম কিন্তু মোৰ কাণফুলি কি কৰিলে আকৌ কিয়নো নিপিন্ধিম কাণফুলি কাণফুলিযোৰ পিন্ধিলে মোক ক আপুনি কিন্তু খুব অস্তাদি মাৰি দিয়ে ন ওস্তাদি মোৰতো মনত পৰা নাই নহয় এই মাত্ৰ যে ছাৰৰ আগত কৈ আছিল কমল মোৰ জ্ঞান আছে কাৰণে জ্ঞান থকা বুলি কৈছো মই তোৰ নিচিনা নহয় এটা কাম কৰিবি এদিন তই মোৰ লগত 1 ঘণ্টা সময় বহ তেতিয়া গম পাই যাবি যে মোৰ জ্ঞানৰ ভাণ্ডাৰ কিমান আছে জ্ঞানৰ ভাণ্ডাৰ টকছত বহিম